Assam Chief Minister Dr. Himanta Biswa Sarma Ningia Pharman Karbi Anglong ng Kahumri. Pinijang niya Chikloni Thai Kritroxy Army. Karbi People's Hall Taralangso helipad along Assam Chief Minister Dr. Himanta Biswa Sarma helicopter pen adap por Paikri Simalom ng Palisi. Kajironghang Pi Memorial Park along Bangtrok Surrender Tang Apartia Tumpen meeting padoponlo. Bangso a meeting jut pen putot Karbi Organization of Assam Plains District at Tumpen meeting padopon. Karbi Anglong Press Media tum apan tame PGR Sainik School Solar Project lapen Pinang An Development alam the ningjipon. Rengbong Home High School adung kido PWD atowar tame impu ponsi putot first Karbi statue mate Kachensi Karbi at kumlin tame impu ponlo. Lahai pajut pen api dipu club wangsi Bhupen Hazarika kumlin impu pon pen putot open community hall dipu club along impu pon thulo. Soita যে আলোচনাত বা চুক্তি স্বাক্ষৰকাৰী সংগঠন আছে তেওঁলোকৰ লগত আমি চুক্তিৰ বিভিন্ন দিশ যিসমূহ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে সেই সম্পৰ্কত আমি খৰচীমাৰি আলোচনা কৰিলো বিশেষকৈ গোচৰ প্ৰত্যাহাৰ সংবিধানৰ সংশোধনী এই গোটেই বিষয়বিলাক আলোচনা হ'ল আৰু আমি এটা কৈ যাতে চুক্তিত স্বাক্ষৰিত বিষয়সমূহ মীমাংসা কৰিব পাৰি তাৰ বাবে কিছু আমি সিদ্ধান্ত আজি গ্ৰহণ কৰিছো ভয়ামৰ কাৰ্বি সকলৰ লগতো আজি বিশেষভাৱে গোটেই তেওঁলোকৰ সমস্যাবিলাক সম্পৰ্কত আমি আলোচনা কৰিলো তেওঁলোকৰ দুটা মুখ্য ডিমাণ্ড আছিল যে ভয়ামৰ কাৰ্বি সকলক শিডিউল ট্ৰাইব হিলছ হক বা শিডিউল ট্ৰাইব প্লেইনছ হক এটা পৰিচয় এটা দিব লাগে সেই সম্পৰ্কত তেওঁলোকে দাবী বা তেওঁলোকৰ বহুদিনীয়া দাবী আৰু দ্বিতীয় দাবীটো হ'ল যিখন আমাৰ চুক্তিত আছে ওয়েলফেয়াৰ কাউন্সিল এখন গঠন কৰিব লাগে ভয়ামৰ কাৰ্বি সকলক লৈ সেই বিষয়টো তেওঁলোকে আজি আলোচনালৈ আনিছিলে আৰু মই ভাবো যে ভয়ামৰ কাৰ্বি সকলৰ গোটেই যি দুটা সমস্যা আমি অহা ৩-৪ মাহৰ ভিতৰত সমাধান কৰিব পাৰিম আৰু সেইটোৱে মই তেওঁলোকক আজি আশ্বাস দিছো আৰু মই ভাবো যে তেওঁলোকো যথেষ্ট সন্তুষ্ট হৈছে আৰু আমি আজি আলোচনাত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইখিনি আমি আগুৱাই লৈ যাম। তেখেতসকলে কৈছে যে